হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ আহিছোঁ আজি মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, আজি এই ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। আৰু আজি মোৰ লগত আছে এফালে ৰাতুল। বহুত দিনৰ মূৰত গাইছ মানে মই ঘৰত নাছিলোঁ একচুৱেলি, মই আছিলোঁ বৰদলনি বিহু টিমত আছিলোঁ আৰু এদিনৰ কাৰণে ছুটী লৈ আহিছোঁ। ঘৰত বহুত দিন অহা নাছিলোঁ, সেইবাবে আজি লগ পাইছোঁ আৰু কিবা এটা ভাল লাগি আছে ন, আজি ইমান দিনৰ মূৰত লগ পাইছোঁ। তো আজি আৰু বজাৰলৈ আহিলোঁ আমি ফুৰিম বুলি। তো বজাৰত গৈ আপোনালোকক দেখাই আছোঁ। এইফালে কদমগুৰি মানে বজাৰ হয় বৃহস্পতিবাৰে। তো আজি বৃহস্পতিবাৰ বজাৰ দেখাই বজাৰলৈ আৰু মানে ৰুটটো যে ডাইৰেক্ট খাই দিছে। আৰু এতিয়া মই ৰাতুলক দি দিলোঁ, মানে ৰাতুলে অলপ কৈ দিব আৰু মোৰ মানে এই বাইক চলাই আছে, মই মানে বাইক চলাবলৈ ইমান ভালকৈ নাজানো, সেইটো কাৰণে মই বাইকত নচলাওঁ আৰু কেমেৰাটো মই ধৰি দিছোঁ। তো এই বজাৰখনৰ ওচৰতে এনেকুৱা ব্ৰিজ আছে মানে, আৰু ব্ৰিজৰ তলতে আছে বজাৰখন। এইখন বজাৰ দেখিব পাইছে বজাৰ। তো তালৈকে গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ চেনেলটো অতি সোনকালে যাতে মৰম দি ছাপোৰ্ট কৰি ভিডিঅ'টোবোৰ চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ে। আৰু ইফালে বজাৰ। তো মানে গাইজ কি হ'ল, আমি বজাৰলৈ সোমাম বুলি আহিছিলোঁ, কিন্তু মানে বাইক থ'বলৈ পাৰ্কিং জেগা নাই। তো সেইটো কাৰণে আমি ভাবিছোঁ আমাৰ দাদাজনৰ দোকান আছে, মানে এইখিনিতে দোকান আছে। বাইকখন আগৰ পৰা এনেকৈ ঘূৰাই লৈ মানে বহুত মানুহ অহা যোৱা কৰি আছে। তো সেইকাৰণে বাইকখন ঘূৰাই লৈ তাতে ইফালে যাওঁ, এইফালে স্পন চাং। তো গাইজ ফাইনেলি সোমাই আহিলোঁ আমি বজাৰৰ মাজলৈ। আৰু আমাৰ লগৰ ছোৱালীজনীক লগ পাইছোঁ মানে। जाइए तू जाइए ৰঞ্জমণি চাই দে, ব্লগ শ্বুট হৈ আছে দেই। কি খবৰ? অঁ বজাৰলৈ আহিছা? তাকে এনেই আহিছোঁ, তাকে আমি ডেকা ল'ৰা যে। হে ভাই কি খবৰ? লাগিব দেই। আকৌ ওলাই যাওঁ নেকি? ভাইটি এটা আহিব মানে পাই বাইদেউ খবৰ ক? আছোঁ আৰু ব্লগ শ্বুট হৈ আছে দেই, বেয়া নাপাওঁ যদি। কিবা এটা খাব দিয়ক, বিহু বুলি কিবা এটা অফাৰ দিয়ক কওক। এইটোকে খাম দেই। বন্ধ কৰ দে। আমাৰ ৰাতুলে চাওক গাইছ, আজি লগ পাইছোঁ, আজি মোক লুটিছে বৰ বেয়াকৈ। তো গাইজ ফাইনেলি আহিলোঁ বজাৰৰ পৰা। আৰু তাৰপিছত আমি এতিয়া গৈ আছোঁ গোগামুখ যাম নে ঘৰ যাম কোনো পৰা নাই, কিন্তু দোকানত মানে পেট্ৰলটো ভৰালোঁ। আমাৰ ইয়াত মানে ডিপুটো ইমান ওচৰত নাই, তো ডাইৰেক্ট গোগামুখত আছে, নহ'লে বৰদলনি আছে। তো সেইটো কাৰণে আমি পেট্ৰল ইয়াৰ পৰা ভৰালোঁ দোকানখনৰ পৰা। Don't
ভিতৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গাইজ ফাইনেলি আমি বজাৰত গৈ আহিলোঁ আৰু বজাৰত একো লোৱা নহ'ল, কিন্তু চাবলৈ যোৱা নিচিনা হ'ল আৰু বহুত দিনৰ পৰা লগ পাইছিলোঁ কাৰণে ঘৰত থাকি আমনি লাগিছে আৰু তাইক ৰাতুলৰ কথা গম পাই পেলাই মানে ডাইৰেক্ট ঘৰৰ পৰা লৈ আনিলোগৈ। আৰু এনেকৈ আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু ঘৰ মানে তো যাম। ঘৰত গৈ অলপমান আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ, কি পাৰোঁ কি নাপাৰোঁ। আজি মানে কিবা এটা বনাম আৰু যিকোনো, তো আপোনালোকে চাই যাব। তো গাইজ এইখিনিতে এখন সমাজৰ আগত এজন ল'ৰা যিমানেই ডাঙৰ নহওক কিয়, কিন্তু তেওঁৰ মাক দেউতাকৰ আগত সদায় সেই ল'ৰাজন সৰুৱে হয়।